Hello friends, good morning. Welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া বাজিল 11টা আৰু আজি মই কোনো ব্লগ লৈ অহা নাই। আজি লৈ আহিছোঁ এটা ধামাকা চেলেঞ্জ ভিডিঅ' আৰু কিহৰ ওপৰত মই চেলেঞ্জ কৰিম আপোনালোকক দেখাই যাম আৰু কাৰ লগত চেলেঞ্জ কৰিম সেইটো দেখাই যাম। চেলেঞ্জ ভিডিঅ'টোৰ শাস্তি কি হ'ব সেইটো আপোনালোকক দেখুৱাই যাম। চ' যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক, অল কৰি ল'ব, তেতিয়া মোৰ ভিডিঅ'ৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। চ' আমি চেলেঞ্জ ভিডিঅ'ৰ কাৰণে কি প্ৰস্তুতি কৰিছে আপোনালোকে দেখাই দিছোঁ। আৰু এইফালে দি আছে পূৰা বৰষুণ বতৰত চেলেঞ্জ ভিডিঅ' বনোৱাৰ মজাই বেলেগ। এই 5টা মেগীৰ পেকেট লৈছোঁ। এই 5টা মেগীৰ পেকেটৰে মই আৰু মোৰ ভণ্টি দুই মিলি মেগী চেলেঞ্জ কৰিম। কোন জিকে কোন হাৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোবোৰ গম পাব। চ' বলক তেনেহ'লে আমি এতিয়া এইখিনি বনাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এতিয়া ফাইনেলি মেগী পূৰা ৰেডি হৈ গ'ল আৰু আমি এতিয়া চেলেঞ্জ ভিডিঅ' কৰিবলৈ একদম সাজু। আৰু মোৰ লগত আছে মোৰ ভণ্টি, একদম আনবক্সিং কৰি দিছোঁ আপোনালোকৰ আগত। একদম তাৰ হাঁহি আচলতে তাই পূৰা লাজ কৰে ভিডিঅ'ৰ আগত আহিব আৰু আজি মই পূৰা তাত টানি থুৰি লৈছোঁ একদম মানে ভিডিঅ' বনোৱা। চ' আপোনালোকে চাই থাকক কোন হাৰে কোন জিকে আৰু তাৰ শাস্তি কি হ'ব আপোনালোকক একদম শেষত দেখাই আছোঁ। আমাৰ ৰেডি হৈ গৈছে মেগী আৰু লগত লৈছোঁ দুটা গিলাচ পানীৰ গিলাচ আমি খাওঁ। হেল্ল' গাইজ, আচলতে আপোনালোকে হয়তো পিকচাৰটো অলপমান আন্ধাৰ দেখিব পাৰে, সেইটো মোৰ গাত একো ভুল নাই। আচলতে অলপ বৰষুণ দি আছে আৰু আন্ধাৰ হৈ আছে। চ' তথাপি আপোনালোকৰ কাৰণে এইখিনি আমি চেষ্টা কৰিছোঁ বনাবলৈ। চ' আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু এতিয়া আমি আৰম্ভ কৰোঁ আৰু এতিয়া বাজিল 12:16। চ' কাৰ আগে খোৱা হয় ৰেডি 1 2 3 Pagkalap, nagluwa mo, gabi. Namun, nakadali ako. Kalau কোন হারে কোন দিকে তারা শাস্তিটো হৈ আছে। মই হাৰিলি মই শাস্তি খাম, তাই হাৰিলি তাই শাস্তি খাম। গাইজ কইনে ভাত খাওয়া দিয়েছে অঙ্কা, কইনে ভাত খাওয়া দিয়েছে অঙ্কা।
বেলেগ বস্তু আছে প্লেটখন প্ৰথমতে নেট খা বুলি কৈছে কিন্তু মই যেতিয়া খাৱাই নাই নেকি পুৰা হাঁচি একদম ফটাফট খাইছে আৰু মই এতিয়া শাস্তিটো খাব লাগিব আচলতে শাস্তিটো ময়ে পাব লগা হ'ল শাস্তিটো হ'ব এতিয়া জলকীয়া খাব লাগিব কেঁচা জলকীয়া চ' পাৰোঁ নে নোৱাৰোঁ তো নাজানো নাখাওঁ নেকি নাখাওঁ নেকি চ' গাইজ দুজন আটা খাব লাগিব মই নোৱাৰোঁ নহয় মই ভাবিছিলোঁ মই জয় হ'ম আৰু তাই মনে মনে পূৰা জয় হৈ গ'ল যিহেতু খাবতো লাগিবই খাওঁনে থুচিবা আচলতে শাস্তিটো খাব লাগিবই পানি উলাই দিছে একদম আপুনি ন জ্বালা দিছি আচলতে বস্তু যা চ' গাইজ আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি